নমস্কাৰ বন্ধুসকল, আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম যে আপোনালোকে আপোনাৰ ফেচবুক একাউণ্টত থকা নিজৰ নামটো কিদৰে সলনি কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপুনি আপোনাৰ ফেচবুক এপ্লিকেশ্যনটো অন কৰি লওক। অন কৰি লোৱাৰ পাছতে এই প্ৰফাইলটো দেখিছে যে ইয়াত লিখা আছে গগৈ পিংকু। এই প্ৰফাইলটোকে আজি আমি এই নেমটোকে চেঞ্জ কৰি দেখুৱাম আপোনালোকৰ লগত। বেক হৈ আহিলোঁ। বেক হৈ অহাৰ পিছত এই কাষত যেন দেখিছে এই থ্ৰী ডটটো দেখিছেনে? এই থ্ৰী ডট সোঁ চাইডে থ্ৰী ডটটো ইয়াত ক্লিক কৰক। ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পাছতে ছেটিং এণ্ড প্ৰাইভেচি এই অপশ্যনটো দেখিছে যে ইয়াত ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ পাছতে আপুনি তললৈ অলপ স্ক্ৰল কৰি লওক। এই ছেটিং এণ্ড প্ৰাইভেচি অপশ্যনটো ইয়াত ক্লিক কৰক। ক্লিক কৰি লোৱাৰ পাছত এই ছেটিং অপশ্যনটোত ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পাছত পাৰ্চনেল এণ্ড একাউণ্ট ইনফৰমেশ্যন বুলি এই অপশ্যনটোত যে দেখিছে ইয়াত ক্লিক কৰক আপুনি। ক্লিক কৰাৰ পাছতে পাৰ্চনেল এণ্ড একাউণ্ট ইনফৰমেশ্যন মানে পাৰ্চনেল আপোনাৰ একাউণ্টৰ ইনফৰমেশ্যনবিলাক ইয়াতেই থাকে। এই নেম দেখিছে নেম এই অপশ্যনটোত ক্লিক কৰক। এই অপশ্যনটোত ক্লিক কৰাৰ পাছত এনেদৰে এটা ইণ্টাৰফেচ শ্ব' হ'ব। ইণ্টাৰফেচ শ্ব' হৈছে দেখিছেনে? আপোনাৰ ইয়াত কৈছে যে ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম। আপুনি প্ৰথমতে ইণ্টাৰ কৰি লওক। আপুনি এতিয়া ধৰি লওক কি আছে আপোনাৰ নামটো, ধৰি লওক আপোনাৰ নামটো এতিয়া যি নাম আছে সেইটো নাম কি, সেই নামটো কাটি পিনি আপুনি কি নাম দিম বুলি ভাবিছে সেই নামটো ইয়াত প্ৰথমতে ছেট কৰি লওক। সেই নামটো ইয়াত ইণ্টাৰ কৰি লওক। মই এতিয়া গগৈ আছিলে, মই পিংকু ইয়াত দিছোঁ, পিংকু গগৈ পিংকু দিছোঁ। ইয়াত লাষ্টে মোৰ মিডল নেম নাই, আপোনালোকৰ যদি মিডল নেম আছে দি ল'ব পাৰে, একো নাই, কোনো কথা নাই। লাষ্ট নেম আছে মই গগৈ, লাষ্ট নেম গগৈ কৰি দিম মই নামটো অলপ খেলি মেলিয়ে কৰি দিম, কিন্তু আপোনালোকক এনেদৰে ছেম কৰিব পাৰিব আপুনি যি নামেই দিম বুলি নাভাবে। প্লিজ নোট, ঠিক আছে? এটা কথা ধ্যান দিব, ইয়াত লিখা আছে যে ইফ ইউ চেঞ্জ ইউৰ নেম অন ফেচবুক ইউ কেনট চেঞ্জ ইট এগেইন ফৰ 60 days। এটা কথা ধ্যান দিব, আপুনি এই নেমটো যে চেঞ্জ কৰিব, চেঞ্জ কৰা 60 দিনলৈকে কিন্তু আকৌ আপুনি পুনৰ চেঞ্জ কৰিব নোৱাৰিব। সেইকাৰণে ইয়াত লিখা আছে ধুনীয়াকৈ, ঠিক আছে? আৰু নেমটোত ঠিক আছে আপোনাৰ কেপছৰ বাহিৰে অন্য কোনো ৱৰ্ডছ ব্যৱহাৰ কৰিব নোৱাৰিব, ঠিক আছে? এই ৰিভিউ এই ক্লিক কৰাৰ পাছত আপোনাৰ নেমটো সকলো ফিল কৰি লোৱাৰ পিছত ৰিভিউ চেঞ্জ দেখিছে যে এই অপশ্যনটো ইয়াত ক্লিক কৰক। ইয়াক ক্লিক কৰাৰ পাছত সুধিছে যে আপুনি আপোনাৰ নামটো প্ৰিভিউ ইয়'ৰ নেম শ্ব'জ হাউ নেম উইল এফাৰ অন ইয়'ৰ প্ৰফাইল। মানে ইয়াত কৈছে যে আপুনি নামটো আপোনাৰ ফেচবুক প্ৰফাইলত কিদৰে অহাটো বিচাৰে। ইয়াত লিখা আছে যে পিংকু গগৈ, গগৈ পিংকু, মই পিংকু গগৈ ছেট কৰি দিছোঁ, ঠিক আছে? তাৰপিছত আপুনি ইয়াত আপোনাৰ পাছপৰ্টটো ইণ্টাৰ কৰক। মোৰ পাছপৰ্টটো ইণ্টাৰ কৰি লৈছোঁ, আপোনালোকে পাছপৰ্টটো ফেচবুকৰ পাছপৰ্টটো ইণ্টাৰ কৰি দিয়ক। ইণ্টাৰ কৰি লোৱাৰ পিছত মই ইণ্টাৰ কৰি লৈছোঁ, আপোনালোকেও পাছপৰ্টটো ইণ্টাৰ কৰক। এই ছেভ চেঞ্জ দেখিছে যে এই অপশ্যনটোত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপোনাৰ নেমটো দেখিছে চেঞ্জ হৈ গৈছে, ঠিক আছে? নেম পিংকু গগৈ, ঠিক আছে? আপুনি বেক হৈ আহোঁ এতিয়া, কোনো কথা নাই। এতিয়া দেখাম আছিলে প্ৰথমতে প্ৰফাইলটো। এতিয়া চাওক, প্ৰথমতে আছিলে মোৰ প্ৰফাইলটোৱে গগৈ পিংকু, এতিয়া পিংকু গগৈ হৈছে। মই অন্য একো চেঞ্জ কৰা নাই। আপোনালোকে কিন্তু এনেদৰেই চেঞ্জ কৰিব, এনেদৰেই আপোনাৰ নামটো এনেদৰেই চেঞ্জ হ'ব। এইদৰে অতি সহজতে আপোনাৰ নামটো চেঞ্জ কৰিব পাৰিব। ধন্যবাদ।